দুধনৈ কৃষ্ণাই নৈৰ কাষতে অতিকৈ পুৰণি মনাকচা গাঁও অৱস্থিত। আৰু এই মনাকচা গাঁৱতে শ্ৰী শ্ৰী ৰাখল গোসাঁই থান। গতিকে মোৰ যাত্ৰা বোলক ৰাখল গোসাঁই স্থানলৈ। এয়া শ্ৰী শ্ৰী ৰাখল গোসাঁই মনাকচা ৰাইজৰ হৃদয়ৰ পৰা নিৰ্গিত হোৱা এক আধ্যাত্মিক অনুষ্ঠান। এয়া পাল নামৰ মূল তোৰণ হয়। তেতিয়াহ'লে বলক আমি ভিতৰলৈ প্ৰৱেশ কৰোঁ। অৰ্থাৎ মনাকচা গাঁওখন অতি পুৰণি গাঁও নহয় জানো? এই গাঁওখনত শ্ৰী শ্ৰী ৰাখল গোসাঁই থানখনত আজি যুগ যুগ ধৰি এনেকৈ মানে নাম কীৰ্তন চলি আহিছে বা পালনাম আকাৰেও সৃষ্টি হৈছে। ইয়াৰ ইতিবৃত্ত বা ইয়াৰ বুৰঞ্জী দুআষাৰ কওকচোন। কৃষ্ণ আপোনাৰ কথা হ'ল কি বৰনৈ গাঁওখন যেনেকৈ এখন পুৰণি গাঁও, ইয়াৰ হয়তো ইতিহাস আছে আৰু ঠিক সেইদৰে বৰনৈৰ লগতে মনাকচা গাঁওখনো অতি পুৰণি গাঁও আৰু ইয়াত দুধনৈ কৃষ্ণা নদীৰ কাষত অৱস্থিত। গতিকে পুৰণি গাঁও, ইয়াত এটা সময়ত কিছু মানুহ বসবাস কৰিছিল যিসকল আমাৰ পূৰ্বপুৰুষ আছিল। সেই সময়ত মানুহ জনবসতি অতি কম আছিল। ইয়াতে হাবি জংঘলেৰে পৰিপূৰ্ণ আছিল। মানুহখিনিয়ে গৰু গাই পালন কৰিছিল, খেতি বাতি কৰি জীৱিকা নিৰ্বাহ কৰিছিল। জনসংখ্যা তাকৰ আছিল। কিন্তু সময়ৰ পৰিৱৰ্তনত মানুহখিনিৰ ইয়াত বসতি বৃদ্ধি হ'ল। আৰু যেতিয়া মানুহখিনি ইয়াত বসতি স্থাপন কৰিছিল আপোনাৰ সেই সময়ত মানুহৰ হাবি জংঘলে পৰিপূৰ্ণ আছিল গাঁওখন। আৰু সেই সময়ত ইয়াত বাঘ ওলাইছিল, বনৰীয়া বাঘ ওলাইছিল। মানুহখিনি কৃষিজীৱী কৰি বসবাস কৰিছিল। আৰু মানুহখিনিয়ে তেতিয়া সমাজ পাতি বাস কৰাৰ পিছতে আমাৰ ইয়াতে নামঘৰটো প্ৰতিষ্ঠা কৰিল, শ্ৰী শ্যামৰাই নামঘৰ। তাৰ সমান্তৰালভাৱে মানুহখিনি ইয়াত যিহেতু হাবি জংঘলত বাঘ ওলাইছিল, মানুহখিনি কৃষিজীৱী আছিল, গৰু গাই লালন পালন কৰিছিল। বনৰীয়া বাঘে সেই সময়ত জংঘলত আহি আমাৰ গৰু গাই আক্ৰমণ কৰিছিল। আৰু সেই সময়ত আমাৰ পূৰ্বপুৰুষসকলে সেই বাঘৰ পৰা গৰু গাইখিনিক ৰক্ষা কৰাৰ কাৰণে নামঘৰৰ লগতে সমান্তৰালভাৱে শ্ৰী শ্ৰী ৰাখল গোসাঁই থানখন প্ৰতিষ্ঠা কৰিছিল। যিহেতু প্ৰভু শ্ৰীকৃষ্ণৰ গৰখীয়া আছিল, আমাৰ জনসাধাৰণৰ গৰু গাইখিনি যাতে প্ৰভু ৰক্ষা কৰে তাৰ কাৰণে এই থানখন ৰাখল গোসাঁই থানখন প্ৰতিষ্ঠা কৰিছিল। বিজ্ঞান মানেনো কি? শৃংখলাবদ্ধ, ডিচিপ্লিন ক'ব পাৰি। বিজ্ঞানে বিশৃংখলতাৰ মাজত শৃংখলা স্থাপন কৰে। সেয়েহে এয়া মনাকচা মহাপাল নামৰ ভোজনালয় হয়। এই ভোজনালয় এই শিশু বৈষ্ণৱ বাবান সমস্তই আমন্ত্ৰিত ভকতবৃন্দক, আই মাতৃসৱক এয়া এক সুন্দৰ নিয়মিতভাৱে এক শৃংখলাবদ্ধভাৱে এওঁলোকে পকা প্ৰসাদ বিতৰণ কৰি আছেহি।
আমাৰ নামটো লৈ বহুতে আমাক সকলো আগতে জনা কথা, কিন্তু কথা হ'ল কি যে ইয়াৰো এটা মানে জনশ্ৰুতি আছে, ইয়াৰো এটা পৰম্পৰা আছে। আমি শুনামতে আমাৰ পূৰ্বপুৰুষসকলৰ মুখৰ পৰা আমি শুনামতে মুখ বাগৰি অহা কথা মতে আপোনাৰ শ্ৰী সূৰ্য পাহাৰ অতিকে প্ৰাচীন এখন তীৰ্থস্থান। ইয়াত মোটামুটি এটা মূৰ্তিতকৈ অধিক হ'লে মানে 1 কোটি মূৰ্তি থকা বুলি আমাৰ জনশ্ৰুতি আছে। মোটামুটি গয়াকাচিত প্ৰতিষ্ঠা হ'লেহেঁতেন, কাশী হ'লেহেঁতেন যদি আৰু এটা মূৰ্তি থাকে। আৰু সেই সময়ত ইয়াত অহা কোনোবা ঋষি মুনিয়ে এই শ্ৰী সূৰ্য পাহাৰত অহা ঋষি মুনিয়ে তেওঁৰ জলঙাত এটা মূৰ্তি লৈ আহিছে, যিটো আমি মনা বুলি কওঁ। মনাত এটা মূৰ্তি লৈ আহিছে, তেওঁ শ্ৰী সূৰ্য পাহাৰ দৰ্শন কৰি ইয়াতে এটা ৰাতি আশ্ৰয় লৈছে। আৰু তেওঁলোকৰ সেই ঋষি মুনিসকলে তেওঁলোকৰ লগত থকা মূৰ্তিটো উপাসনা কৰাৰ সময়ত উলিয়াই লৈ শ্ৰদ্ধা তেওঁলোকে সেই মূৰ্তিটোক উপাসনা কৰি তেওঁলোকে সন্ধিয়া উপাসনা আৰু সেই মূৰ্তিটো তেওঁ পৰৱৰ্তী দিনা পিছদিনাখন যেতিয়া যাব ওলাইছে মনাত ভৰাব খোজোতে মূৰ্তিটো মনাত নোসোমোৱা হ'ল আৰু মনাখন কোচ খাই গ'ল। আৰু সেই কোচ খোৱাৰ কাৰণে মনা গছৰ নাম আৰু তেতিয়া আমাৰ পূৰ্বপুৰুষসকল এতিয়া যিসকল প্ৰয়াত এই গণেশ ৰায় বা তাৰ উপিন পাঠক বা মোহন ৰায় বিভিন্ন ব্যক্তিসকলে পূৰ্বপুৰুষসকলে সেই মূৰ্তিটো ইয়াত স্থাপনা কৰি সেই মূৰ্তিটো শ্যাম কৃষ্ণ বংশীগত মূৰ্তি শ্যাম ৰায় সেই নামঘৰ আৰু সেই তেওঁলোকৰ আমাৰ পূৰ্বপুৰুষসকলৰ গৰু গাই ৰক্ষা কৰাৰ কাৰণে যাতে প্ৰভু ৰক্ষা কৰে ৰাখল গোহাঁই থানখন প্ৰতিষ্ঠা কৰিছে। আৰু প্ৰতি বছৰে আমাৰ বুদ্ধ পূৰ্ণিমাৰ আগৰ যিটো পবিত্ৰ একাদশী তিথি হয়, একাদশী তিথিত আমি 24 ঘণ্টীয়া আমি পালন কৰোঁ। আৰু এতিয়া আমাৰ চলি আছে এই আৰ্হিটো আমাৰ পূৰ্বপুৰুষসকলে দেখুৱাই থৈ গৈছে। আমাৰ কিমান দিনৰ পৰা চলি আহিছে, আমি তাৰ কমটো কিমান বছৰ হ'ল সেইটো এতিয়া আমি মানে ধৰিব নোৱাৰোঁ। ভিত্তি কৰি আমি শ্যামলৈ নামঘৰ আৰু শ্ৰী শ্ৰী ৰাখল গোহাঁই থানখন প্ৰতিষ্ঠা কৰিছিল আমাৰ পূৰ্বপুৰুষসকলে। আমি সেই আত্মীয় কৰি আমি তেওঁ আজি উত্তৰ সেইটো কৰি ৰাখিছোঁ। কৃষ্ণ ধন্যবাদ জনাইছোঁ। আপুনি যি মুনা কোচা শ্ৰী শ্ৰী ৰাখল গোহাঁই থান ইত্যাদি যি গুৰুত্ব মহত্ব বুজাই ক'লে তাৰ বাবে